অযুত বিশ্বাস বাবাৰ ওপৰত আৰু সেই বাবাৰে আজি দিন শিৱৰাত্ৰি তালৈকে বুলি আমাৰ ওচৰতে প্ৰতি বছৰে যিহেতু পতা হয় থান এভাগত মানে প্ৰতি বছৰে পতা হয় আৰু ওচৰতে আমাৰ কাকডোঙা নদী আৰু তালৈকে বুলি গাখীৰ চাকি আদি দিবলৈ আহিলোঁ আৰু ইয়াতে সকলোখিনি কৰা হ'ব যিহেতু সেইটো কাৰণে সকলোৰে যা যোগাৰ কৰি থকা হৈছে বৰ্তমান এনেকৈ থোৱা হৈছে পাছলৈ চাগে বনাব আৰু মানুহ বাৰু যথেষ্টখিনি হৈছে আৰু সকলোৱে ইয়াতে এগছি চাকি দিছেহি যাতে বাবাই সকলোৰে মংগল কৰক সকলোৰে ভাল হওক ভাল দিন আহক আৰু এয়া 2 নম্বৰ কোটাত আহিছোঁ আমি আৰু ইমান বতাহ পথাৰত যিহেতু গোটেইখন মুকলি আৰু এয়া মানুহ আমি অহালে আহিলেই আৰু আজি মেইন বস্তু যিহেতু এয়া চাহ আজি খাবলৈ ঠিক নাই ন কোনোবাই মিলাই দিব পাৰে ভাং চাং পিছে নাই কোনো দিয়া নাই আৰু সেইটো ভাল কথাও নহয় বাৰু কাৰণ কোনোবাই খাবও পাৰে কোনোবাই নাখাবও পাৰে কাৰোবাৰ অপকাৰো হ'ব পাৰে আৰু পৰিৱেশটো দেখিছেনে ইমান ধুনীয়া আৰু এই ইমান ডাঙৰ গছজোপাৰ তলতে সকলোবোৰ বহি খাবলৈ জুৰি গৈছে জেগা আৰু আজি ৰ'দটো চোকা তাতে আৰু এয়া হৈছে মেইন বস্তু ভাং পিছে মই খোৱা নাই আকৌ দেই মই এইফালে প্ৰসাদ আৰু জলপানহে খালোঁ কিন্তু খুৱাই আজি বহুত খাইছে ভাং চাং আৰু আজি খাবও লাগে বোলে অকণমান নিয়মটো কৰিব লাগে যিহেতু বাবাৰ দিন যিহেতু বাবাৰ ভক্ত হৈ পেলাই খাব লাগে অকণমান হয় জানো আৰু এয়া থানৰ বেক চাইডে পৰিৱেশ দেখিছেনে ইমান ধুনীয়া আৰু ইমানখিনি খৰালি হাঁহ পৰি আছিলে তাৰপিছত তাৰ পৰা আহি নৰমুখত সোমাই চাহৰ জুতি লৈ মানে ভাঙৰ নিচাটো ভাঙি ঘৰলৈ বুলি আহিলোঁ